পোনপ্ৰথমতেই উপস্থিত সমূহ ৰাইজলৈ মোৰ শ্ৰদ্ধাৰ সেৱা জনাইছোঁ আৰু মা ভগৱতীৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোকে আমাক ভালে কুশলে ৰাখে, আমাৰ মনৰ ভিতৰৰ যি আসুৰিক শক্তিবোৰ সকলোৰে শেষ হওক, নাশ হওক, সকলোতে শান্তি সম্প্ৰীতি হওক। আৰু খুব ভাল লাগিছে, ইমানখিনি দৰ্শক এতিয়াও আছে যদিও অলপ দেৰি হৈছে। আশা কৰিছোঁ আপোনালোকে অনুষ্ঠানটি উপভোগ কৰিব। আৰু বাকী সকলোৰে ভালনে? আমাৰ চাপৰাকাটাবাসী সমূহ ৰাইজৰ ভালনে? অঁ, এতিয়াহে লাগিছে ভাল যেন। ঠিক আছে, আমি অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছোঁ। কিবা যদি ভুল ক্ৰুটি হয় আপোনালোকে নিজৰে ছোৱালী বুলি ক্ষমা কৰি দিব। আৰম্ভণিতে গাবলৈ লৈছোঁ এটি জনপ্ৰিয় গীত। এটি গীত যিটো গীতে মোক অসমত এটা পৰিচয় দিছে। জুবিন দা আৰু মই গাইছিলোঁ, দিগন্ত ভাৰতী দাৰ কথাসুৰ আৰু পৰাণ দাই সংগীত কৰিছিলে। আপোনালোকে শুনিছে চাগে গানটো? যদি শুনিছে আপোনালোকে মোৰ লগত সহযোগ কৰিব অলপ, নে নকৰে? কৰিবনে অলপমান সহযোগ? পূজাৰ বতৰ, অলপমান সকলোৰে পৰা সঁহাৰি পালে ভাল লাগে, নহয় জানো? ইমান বছৰৰ পিছত এইবাৰ ভালকৈ আমি পূজা কৰিব পাৰিছোঁ, লগ হ'ব পাৰিছোঁ। ঠিক আছে বাৰু, অনুষ্ঠানটি আৰম্ভণি কৰিছোঁ মোৰ এটি মই গোৱা গীতেৰে। Do
ধন্যবাদ ধন্যবাদ আপোনালোকে ইমান ধৈৰ্য সহকাৰে গানটো শুনিছে ঠিক আছে এতিয়া আপোনালোকে কি শুনিব কওক মই সেই গাম আমি আমাৰ সমিতিৰ তৰফৰ পৰা আজিৰ সাংস্কৃতিক সন্ধিয়াৰ অন্যতম আকৰ্ষণ গাৰ্গী দেৱীক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ লৈছোঁ সম্বৰ্ধনা জ্ঞাপন কৰিব চাপৰাকাটা আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ সাংস্কৃতিক সম্পাদক কমলাকান্ত ৰায় এয়া গাৰ্গী দেৱীক সম্বৰ্ধনা জ্ঞাপন কৰিছে কমলাকান্ত ৰায় কমলাকান্ত দাদাক ধন্যবাদ জনাইছোঁ লগতে চাপৰাকাটা আঞ্চলিক দুৰ্গা পূজা কমিটিৰ সমূহ কৰ্মকৰ্তাসকললৈ মোৰ আন্তৰিক ধন্যবাদ আপোনালোকে মোক ইয়ালৈ অহাৰ সুযোগকণ দিয়াৰ বাবে ইমান সুন্দৰ অডিয়েঞ্চ মই পাইছোঁ আপোনালোকক লগ পাব পাৰিছোঁ আৰু কমিটিৰ ফালৰ পৰা এটি বড়োগীতৰ অনুৰোধ আহিছে তেখেতলোকে জনাইছে যে বড়ো সম্প্ৰদায়ৰ লোকসকল আছে গতিকে এটা বড়োগীত গালে ভাল লাগিব গতিকে এটি বড়োগীত গাইছোঁ হ'ব সকলোৱে অলপ সহযোগ কৰিব এটি খুব জনপ্ৰিয় বড়োগীত এটি মই খুবেই ভাল পাওঁ বহুত দিনৰ পৰা গাই আছোঁ য'তে অনুৰোধ আহে গাইছোঁ সেইটো গীতে বঢ়িয়া অলপমান সকলোৱে ভাল লাগিছে এতিয়া অকল বঢ়িয়া Mamra
मैं गंगी न जगा सरखो मन गिरदन गरबानी न जगा नंखो न हस्तदन मबरा लग मंगना आंगी सोना तेरे खो मबरा जुली जगना अन्नी अंकल गछ सिरी सिरी लसई लसई सरवा खना से ममरा बना सफाई बजान अंगना अंगना सी गजलन गजलन सर्व पैसे गम श्री सर्वनो से ममरा बना सफाई बजान नी दरखम सी ममरा बना सफाई बजान नी दरखम सी ममरा बना सफाई बजान नी दरखम सी सिरी सिरी लसई लसई थैंक यू ঠিকে গাইছো নে প্ৰনাউন্সিয়েচনবোৰ অলপমান ক'ৰবাত ভুল হ'ব পাৰে আপোনালোকে বেয়া নাপাব দেই বহুত বহুত ধন্যবাদ ধন্যবাদ ইয়াতে দেখিছো খুব ডেকাসকলে নাচিব পৰা ডেকা দেই ইমান ধুনীয়াকৈ এইফালে ডেন্স কিন্তু আমাৰ ছোৱালীবোৰ কি হ'ল ইমান ধুনীয়া ধুনীয়া ছোৱালীবোৰ বহি আছে এইফালেও আগফালেও অলপমান সকলোৱে সহযোগ কৰিলে ভাল লাগিব ন নে কিবা টোপনি চোপনি ধৰিছে নেকি এইফালেতো নাই ধৰা গম পাইছো পিছফাললে নাই বঢ়িয়া ঠিক আছে এইবাৰ অলপমান ঝুমুৰ নাচিলে কেনেকুৱা লাগিব আমাৰ চাপৰা কাটাৰ ল'ৰাই যদি ঝুমুৰ নাচে ভাল লাগিব ন ঠিক আছে সেইকাৰণে গাইছো এটি ঝুমুৰ গীত আজি বিশেষকৈ মোৰ এতিয়া এই মুহূৰ্তত আমাৰ মৰমৰ ভণ্টি দুজনী আমাৰতো মিউজিচিয়ানসকলকতো ধন্যবাদ আছে তেওঁলোকে সদায় আমাৰ লগত আমি এটা টিম হৈ কাম কৰোঁ আচলতে কোনো কণ্ঠশিল্পী অকলে একো কৰিব নোৱাৰে গাব নোৱাৰে তেওঁলোক নহ'লে আমি এটা এজ এ টিম আমি সদায় কাম কৰোঁ বিশেষকৈ আজি মোৰ ভাল লাগিলে আমাৰ নিকুমণি আৰু সুপ্ৰিয়া দুয়োগৰাকী মই ভবা নাছিলোঁ মই ভাবিছোঁ কমিটিৰ চাগে হয় তেওঁলোক আছে তেওঁ ক'লোঁ যে ঝুমুৰটো গাম লগালগ তেওঁলোকে মানে ইমান উৎসাহেৰে আগবাঢ়ি আহিছে মই ভাবাই নাই তেওঁলোকে এগৰাকী বাঁহী বাদক আৰু আমাৰ ঢোল বাদক হয় বুলি সঁচাকৈ খুবেই ভাল লাগিছে থেংক ইউ তোমালোকক লগ পালোঁ আজি ভালকৈ কৰিম আমি ঠিক আছে
কিন্তু